Hey guys, welcome to my second channel Obi Vlogs লৈ সকলোকে স্বাগতম জনাইছো। আজি অন্য এটা ভিডিও লৈ বহুত দিনৰ মূৰত আজি ভিডিও লৈ আহিছো আৰু বিশেষ আজিকালি মানে ইমান ভিডিও লাগি থাকিবলৈ মোৰ মন নাযায় কাৰণ খুবেই কামত বিজি, তো তাৰ কাৰণে ভিডিও বনোৱা নাছিলো। আজিৰ বিশেষ ভিডিওটো হ'ল কিহৰ কাৰণে আজি ভিডিওটো বনাইছো, আপোনালোকে চাই থাকিব পাৰিব, তো ভিডিওটো স্কিপ নকৰিব, কন্টিনিউ। আজি বন্ধুসকল বহুত দুখত এটা ভিডিও বনাব চেষ্টা কৰিছো আৰু মানে সঁচাকৈ আপোনালোকৰ আগত মই ফিল কৰিব পৰা নাই, মানে কেনেকুৱা এটা দুখ লাগিছে। আচলতে এই দোকানখনৰ পৰাই মই গোটেই মানে মোৰ লাইফ ষ্টাৰ্ট কৰিছোঁ বুলি ক'লে বেয়া নহয় বন্ধুসকল। এই দোকানখনৰ পৰা যথেষ্ট কিবা কিবি কৰিলোঁ, তো আজিৰ এই দোকানখন মোৰ একদম লাষ্ট দিনীয়া মোৰ দোকান আৰু এই ব্লগছটোত আজি শেষ দিনীয়া আজি এইটো ব্লগ মোৰ এই দোকানখনৰ পৰা বন্ধুসকল। নাজানো মোৰ গাৰ নোম একদম এডাল হৈ গৈছে, সঁচাকৈ কৈছোঁ। বহুত কষ্ট কৰিলোঁ দোকানখনৰ কাৰণে, বহুত কিবা কিবি কৰিলোঁ, তো বন্ধুসকল যথেষ্ট মোৰ বেয়া লাগিছে। আচলতে বেয়া সেইকাৰণে লাগিছে যে যিহেতু নেকি বহুত মোৰ মৰমৰ এখন দোকান হয় আৰু বহুত মৰমত মই এই দোকানখন বনাইছিলোঁ আৰু বহুত নিজৰ ষ্টাইলত নিজৰ ছিষ্টেমৰ মতে দোকানখন বনাইছিলোঁ। আজি একদিনীয়া এইটো ব্লগছ লৈ এই দোকানখনত মই আজি শেষলৈ বুলি এটা ভিডিঅ' বনাইছোঁ বন্ধুসকল। আজি কিহৰ কাৰণে এইটো ভিডিঅ' বনাইছোঁ বন্ধুসকল জানে না, আপোনালোকৰ বহুত বেছি এটা সুখবৰ লৈ আহিছোঁ। আমাৰ এই শিৱসাগৰ দিচামুখ ব্ৰাঞ্চটো আছিলে প্ৰগতিৰ যিটো দিচামুখৰ ৰুটটোত সোমাই গৈছে তাৰে এটা ছাইডত মানে এই দিচামুখ ব্ৰাঞ্চটো আছিলে। তেতিয়া মানে সকলোৱে গম পাইছিলে, যিহেতু 20 বছৰ ধৰি 10 বছৰ ধৰি বেংকটো তাতে আছিলে, সকলোৱে গম পাইছিলে। তো বেংকটো কোনখিনি জেগালৈ লৈ আহিছিলে আপোনালোকে চাগে হয়তো বহুতে নাজানে, তো তাৰ কাৰণে আজি এই বিশেষ ভিডিঅ'টো আপোনালোকে চাব বুলি মই আশা ৰাখিছোঁ আৰু এই ভিডিঅ'টো সকলোবিলাক ক'ব চেষ্টা কৰিম। তো ব'লক আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰোঁ। পোনপ্ৰথমে ইমানেই শ্বেয়াৰ কৰক যাতে এই ভিডিঅ'টোৰ পৰা সকলো মানুহৰ সুবিধা হৈ যায় বন্ধুসকল। লগতে মই আৰু এটা কথা কওঁ, মোৰ দোকানখন কোনখিনি জেগাত আছিলে আপোনালোকে সকলোৱে জানেই চাগে। আজি এইখিনি জেগাৰ পৰা দোকানখন মানে পুৰা মানে ভাঙি মেলি মই মানে বেলেগ জেগাত শ্বিফ্ট কৰিছোঁ, য'ত নেকি ষ্টেট বেংকটো য'ত আছে তাৰ কিনাৰতে মই দোকানখন মানে আৰম্ভ কৰিছোঁ। তো বন্ধুসকল তো ব'লক সকলোবিলাক দেখাব চেষ্টা কৰিম বন্ধুসকল। এইটো হৈছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ একদম সন্মুখত মানে কাষত দিচামুখ ব্ৰাঞ্চৰ এটা এৰিয়া, য'ত নেকি চবফালে দিয়া আছে। আৰু বন্ধুসকল মই এটা কথা কওঁ যে মই নামি গৈছোঁ। এইটো হৈছে ATM টো আপোনাৰ মানে CDM হয়। ইয়াত আপোনালোকে পইচা ভৰাবও পাৰে, উলিয়াবও পাৰে। আৰু এইটো হৈছে ষ্টেট বেংক, যিহেতু নেকি মই আপোনালোকক কৈছিলোঁ যে এইটো হৈছে দিচামুখ ব্ৰাঞ্চ, এইটো দিচামুখ শাখা। আৰু লগতে মই কওঁ যে কোনখিনি জেগাত উপস্থিত আপোনালোকক দেখাব চেষ্টা কৰোঁ বন্ধুসকল। মই কওঁ যে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মানে একদম সন্মুখত কাষতে মানে বেংকটো অৱস্থিত। আৰু আপোনালোকে একো কৰিব নালাগে, ডাইৰেক্ট প্ৰগতি হস্পিটেলৰ পৰা যদি আপোনালোকে টাউনৰ ফালৰ পৰা আহে তেতিয়াহ'লে ঘূৰিব লাগিব। টাউনৰ ফালৰ পৰা আহিলে আপোনালোকে ঘূৰিব লাগিব মানে লেফ্ট ছাইডে, আৰু দিচামুখৰ ছাইডৰ পৰা আহিলে আপোনালোকে ঘূৰিব লাগিব ৰাইট ছাইডে। তো বন্ধুসকল ৰাইট ছাইডৰ পৰা অকণমান আগলৈ আহি এনেকুৱা এটা আপোনালোকে চাইনখনতে লিখা আছে ভাৰতীয় ষ্টেট বেংক দিচাংমুখ শাখা এনেকৈ বুলি ডাঙৰকৈ লিখা আছে। তো ইয়াতে থাকিব জাকিৰ কম্পিউটাৰ ৱেব, ডাঙৰকৈ গ্ল'চাইন এখন মই মাৰি দিম। তো বন্ধুসকল আপোনালোকে গমেই পাই যাব যে ইয়াতে মানে জেৰক্সৰ সুব্যৱস্থা, ফটো প্ৰিণ্টিং, জেৰক্স মানে ভিডিঅ'গ্ৰাফী, ফটোগ্ৰাফী যি য'ত লাগে সকলোবিলাক ইয়াতে আপোনালোকে সুবিধা মোৰ দোকানত পাই যাব। তো বন্ধুসকল মই পোনপ্ৰথমে এটা কথা কওঁ যে মোৰ দোকানখন কোনখিনি জেগাত মোৰ দোকানখন আছে আপোনালোকক দেখাব চেষ্টা কৰোঁ। তো ব'লক বৰ্তমান মই দোকানখনৰ কাম মই চলাই আছোঁ। তো কাম আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ মানে এদিনেই লাগিব, যিহেতু দোকানখন কমপ্লিট বনোৱা হৈ গৈছে, টাইলছ লগোৱালগি হৈ গৈছে। আৰু তাত খালি এতিয়া আজি ৱাৰিঙৰ কাম অলপমান আছে, ৱাৰিঙৰ কাম অলৰেডি কৰি আছোঁ। যিহেতু বতৰটো বেয়া সেইকাৰণে ৰাতিপুৱাতে কৰিম বুলি ভাবিছিলোঁ। তো বন্ধুসকল বতৰটো বেয়া কাৰণে আহিব পৰা নাছিলোঁ, তো আহিলোঁ আৰু এতিয়া কমপ্লিট দোকানৰ কাম কৰি আছোঁ। আৰু কিমান টাইম লাগিব কি কথা মই সুধিব চেষ্টা কৰিম। তো বন্ধুসকল এইটো হৈছে দিচামুখ ব্ৰাঞ্চ, কোনখিনি জেগাত অৱস্থিত বুলি কৈছোঁ যে প্ৰগতিৰ পৰা দিচামুখৰ ফালৰ পৰা যদি কোনোবা আহে তেতিয়াহ'লে হ'ব ৰাইট ছাইড, আৰু যদি টাউনৰ ফালৰ পৰা আহে তেতিয়াহ'লে হ'ব লেফ্ট ছাইড। তো বন্ধুসকল আপোনালোকে যদি মানে প্ৰব্লেম পায় আহিব মেলিবৰ কাৰণে তেতিয়াহ'লে একো প্ৰব্লেম পাব নালাগে। এটা কথাই কওঁ যে মানে প্ৰগতিৰ ফালৰ পৰা আহি যোৰহাটৰ ৰাস্তাটোলৈ যোনফালে আহিছে অকণমান আহিয়েই ডাঙৰ গ্ল' চাইন এখন দেখিব,
তাতে সেইটোৱে হৈছে ষ্টেট বেংক। কাকো সুধিবও নালাগে, একো দৰকাৰো নাই। তো বন্ধুসকল তাতে জেৰক্সৰ সুব্যৱস্থা আপোনালোকে পাব। তো বহুতে মানে মোক কৈ আছিলে যে তাত কোনো জেৰক্সৰ সুবিধা নাছিলে। তো সেইকাৰণে মই ভাবিলোঁ এখন জেৰক্সৰ দোকান মই ইয়াত অলৰেডি খোলোঁ। যিহেতু পুৰণা ষ্টেট বেংকটো যোনখিনি জেগাত আছিলে তাতে মোৰ জেৰক্সৰ দোকান আছিলেই, আৰু মই ভাবিলোঁ তাৰ পৰা যদি ষ্টেট বেংকটো উঠুৱাই আনিছে তেতিয়াহ'লে মোৰ দোকানখনো তাৰ পৰা মই উঠুৱাই লৈ আহিছোঁ। আৰু বন্ধুসকল আপোনালোকক মোৰ দোকানখনৰ পৰিৱেশটো দেখাব চেষ্টা কৰোঁ। বন্ধুসকল মই এটা কথা মানে আপোনালোকক দেখুৱাৰ আগতে কওঁ, মোৰ দোকানখনৰ ভিতৰতো বৰ্তমান গৰুৱে হাগি মুতি গেলাই থৈ দিছে। তো তাৰ কাৰণে আপোনালোকে বন্ধুসকল মোক ক্ষমা কৰিব, কাৰণ ইয়াত অলৰেডি মই দৰ্জা লগোৱা নাই। দৰ্জা লগোৱা মেলোৱাৰ পাছতহে গৰুবিলাক নোহোৱা হৈ যাব নহ'লে যদি দৰ্জাখন যদি খোলাই থাকে তো গৰুটো এনেও সোমাব, গৰুটো গৰুৱেই। তো বন্ধুসকল ইয়াতে মই এতিয়া লাইটিং ফিটিং মানে ৱাৰিংখিনি কৰি আছোঁ, আপোনালোকক দেখাব চেষ্টা কৰোঁ। তো এইখন হৈছে মোৰ দোকান। বৰ্তমান একদম মই কৈছোঁৱে যে ডাৱৰীয়া বতৰ, গৰু সোমাই একদম অৱস্থা বেয়া কৰি দিছে। দেখিছেনে গোটেই লেতেৰা হৈ গৈছে একেবাৰে, মানে মই মানুহ লগাই এইটো চাফা কৰাম। তো বন্ধুসকল পোনপ্ৰথমে ইয়াত দৰ্জা এখন লগাব লাগিব, আৰু ৰুকুন গাই কাম কৰি আছে। যিহেতু নেকি এইফালে চব ফুটা আছে, এইফালে পানী পৰি গৈছে, মানে গম পোৱা নাই ক'ত কি আছে ক'ত কি নাই, আৰু দোকান মানে ওপৰৰ পৰা কোনো প্ৰটেকশ্যন নাই। তো তাৰ কাৰণে প্ৰটেকশ্যনটো দি দিলে মানে পানী অহাটো বন্ধ হৈ যাব, এইটো বেলেগ কথা। তো এয়া হৈছে মানে কেচিং, য'ত নেকি ইয়াৰ ভিতৰত ৱায়াৰডাল ভৰাই দিব, আৰু এইটো হৈছে ঢাকনিখন মাৰি দিব, দেখিবলৈ শুৱনি হৈ যাব বন্ধুসকল। তো এয়া একদম খুবেই আন্ধাৰ। আৰু মই ভাবিছোঁ বন্ধুসকল এইটো হৈছে মোৰ বহা এৰিয়াটোকে, মই এইটোকে বহা এৰিয়া। ইয়াতে মই টেবুলখন লগাম, আৰু ইয়াতে মেচিন চেচিন কিবা কিবি এক্সেট্ৰা থাকিব। আৰু ইয়াতে লাইট এটা ফিটিং কৰি দিম, যিহেতু আপোনালোকৰ মাজলৈ মই লাইভ আহিব লাগিব বন্ধুসকল। তো তাৰ কাৰণে মই ইয়াতে লাইট এটা ফিটিং কৰি দিছোঁ। আৰু মই ভাবিছোঁ এই যে চিৰিটোৰ তলটো দেখিছে ইয়াতে মই থ'ম মোৰ মানে ইনভাৰ্টাৰটো থ'ম, আৰু ইয়াতে মেইন লাইনটো লগাম। আৰু ৰুকুন গা কিমান টাইম লাগিব শেষ কৰোঁতে? লাগিব 1 ঘণ্টা লাগি যাব। 1 ঘণ্টা লাগিব, 1 ঘণ্টাত মানে কমপ্লিট হৈ যাব। তো 1 ঘণ্টাত যদি কমপ্লিট হৈ যায় বন্ধুসকল তেতিয়াহ'লে আৰু কালিলৈ মই এই দোকান মই আৰম্ভ কৰি দিব পাৰিম। তো বন্ধুসকল মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। দেন অন্য এটা ব্লগ লৈ লগ পাম। দেন আজিলৈ বিদায়।